Good morning. Finally, I paai golo jagatut. Aru sabole aisu Kerala sunrise. Pray 25 kilometer uport jeep trekking kori etia climbing kori olop uport ahilu. Olop nohoi bahut khini uport ahilu. Etia apunak sunrise Kerala sunrise dekhai asu. What tourists have privacy. Forty manu gori. Piasu bia. Tamam thanda yat. Hakfelor bonto aru bahut dhunia. Eitu Munnar adventure point. Sunrise view point. Tu kenukwa lagise jaga tu sai. Kan manuhor bhir. মই ভবাই নাছিলো ইয়াত ইমান মানুহ ভিৰ হ'ব কিন্তু ইয়াত আহি গম পালোঁ যে বাপৰে বাপ মানুহ ইমান ভিৰ আমি যোনটো জেগাত ট্ৰেকিং কৰি আছিলোঁ তাৰ পৰা মেক্সিমাম এনেকুৱা লগা নাছিল যে তাত বেছি মানুহ আছে কিন্তু এতিয়া ফাইনেলি ইয়াত যেতিয়া আহিলোঁ ন গোটেই মানুহ ভৰি গ'ল কাৰণ ইয়াৰ অকল ইয়াৰ বুলিয়ে নহয় বহুত জেগাৰ পৰা ইয়াত টুৰিষ্ট আহে আৰু অ' ভাই চাওক ভিউ ইমান ধুনীয়া আৰু আপুনি ইয়াত যদি আহিব বিচাৰে ন চ' আহি যাওক আপুনি নিজৰ পাৰ্টনাৰ ফ্ৰেণ্ডছ ফেমিলি যাৰ লগত বিচাৰি আহিব পাৰে কাৰণ ইয়াত গোটেই মানুহ আহে আৰু জেগাটো খুব ধুনীয়া এতিয়া সময় হৈ গ'লে প্ৰায় 9টা বাজি ইয়াত আহিছিলোঁ চাৰে 4:30মান বজাত কেম্পৰ পৰা ওলাইছিলোঁ আৰু প্ৰায় 25 কিলোমিটাৰ ওপৰত ট্ৰেকিং কৰি উঠা জীপত আহিলোঁ আধা খোজকাঢ়ি আহিছোঁ ওপৰত জেগাটো লগৰকেইটা ফটো চটো লৈ আছে মোৰতো ফটো চটো বিশেষকৈ লগা নাই কাৰণ মই ভিডিঅ' বনাবলৈ আহিছিলোঁ বিশেষকৈ তো জেগাটো কেনেকুৱা লাগিল আপোনালোকে ক'ব আই হোপ সকলোকে ভাল লাগিছে জেগাটো চাই এইটোৱে জেগা আছিল মই যোনটো দেখাব বিচাৰি আছোঁ আপোনালোকক আৰু এতিয়া প্ৰায় যাওঁ আৰু ইয়াৰ পৰা বেছি সময় নাই যাওঁ এতিয়া টেণ্টত যাম টেণ্টত যাই কিবা কিবি খাব লাগিব কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই চাহো খোৱা নাই জাষ্ট উঠিলোঁ আৰু গুচি আহিলোঁ এতিয়া লগৰকেইটাও যাব ওলাই গৈছে এতিয়া ফাইনেলি গৈ আছোঁ ৰুমত যাওঁ তাৰপিছত আকৌ তাত পেকিং চেকিং কৰি আকৌ বেলেগ এটা জেগাত গৈ আছোঁ আৰু তাত যাম তাত যাই সকলোখিনি ডিটেইল আপোনালোকক দিম এতিয়া ভিডিঅ'টো জাষ্ট ইয়াতে লাষ্ট কণ্টিনিউ কৰিম তাৰ ভিডিঅ'ৰ পৰা জেগা চলো এতিয়া গৈ আছোঁ আকৌ নিজৰ কেম্পটো মেক্সিমাম তলত আছে আৰু 25 কিলোমিটাৰ তলত নামি যাব লাগিব মুনাৰ সূৰ্যনালী মানে সূৰ্য উদয় দূৰবীক্ষণ যন্ত্ৰ দূৰবীন আচ্ছি ভাই দূৰবীণৰে চাই আছে হয়তো পাহাৰত যিকেইটা মানুহ আছে সেইকেইটা মানুহক ইয়াৰ পৰা মনিব নোৱাৰি তাত মানুহ আছে সেই টিকট ইয়াৰ পৰা দূৰবীণৰে চাম ইয়াৰ পৰা কিমান দূৰ কভাৰ কৰিব পাৰে গোটেইখিনি ফোনৰ কেমেৰা কভাৰ কৰিব নোৱাৰে কিন্তু দূৰবীণৰে যিমান দূৰলৈকে চাব বিচাৰে আপুনি চাব পাৰিব ৰ'দটো বহুত বেছিকৈ দি আছে কিন্তু গৰম অলপো ফিল হোৱা নাই ইয়াত গৰম দি আছে এতিয়া গৈ আছোঁ তলত যাওঁ পঞ্চিলোঁ তাৰপিছত কিবা কিবি খাওঁ তাৰপিছত বেলেগ জেগাত এটা ভিউ পইণ্ট আছিলে ন তাত যাম চাওঁ কিমান ওপৰত তাত মানুহ দি আছে কিন্তু তাত যাবলৈ আমাৰ এলাও নাই কাৰণ এইটো মুনাৰ এডভেঞ্চাৰৰ পৰা এইডোখৰ পৰি যায় মুনাৰৰ বৰ্ডাৰ পইণ্ট আৰু সিটো চাইডে তামিলনাডু বৰ্ডাৰ লগৰ কেইজন আগত গৈ আছে वो इधर जाने को मना किया ब्रो इधर जाने को मना किया भाई
ফাইনেলি ওপৰৰ পৰা আমি আহি গ'লোঁ তলত গাৰ্ডেনত টি গাৰ্ডেনৰ এইটো ফেক্টৰী ওপৰৰ পৰা নামি আহিলোঁ ন যি চাহ বাগিচা আছে তাৰ মেইন ফেক্টৰীটো এইটো ইয়াত হয় আৰু ইয়াত সৰু সৰু গাঁও আমাৰ তাত কয় লাইন বুলি ইয়াত নাজানো কি বুলি কয় এইটো ফেক্টৰীটোৰ ভিতৰত যাব পাৰ্মিশ্যন আছে কিন্তু নাযাওঁ এতিয়া জেগাত গাঁওখনত এখন সোমাই যাওঁ লাইফত কেতিয়াবা আহোনে নাই কিন্তু আজি আহিছোঁ যেতিয়া সোমাই যাওঁ মোৰতো বস্তিত ঘূৰা মানে লাইনত ঘূৰা অভ্যাস আছে কিন্তু कंपनी कोटेस कंपनी कंपनी மலையில இருந்து வந்து அங்க டேங்க் இருக்கு மேல மலையில இருந்து டேங்க்ல தண்ணி நிரச்சி bro एक गिलास पानी चाहिए पिएगा पानी बहुत पिया লাগিছে পানী গিলাচ খাই যাওঁ ইয়াত কাৰণ ওপৰত কোনো ধৰণৰ পানী চানী লৈ নগ'লোঁ বহুত পানী পিয়া লাগি আছিলে আৰু ইয়াত গাঁৱত সোমাই পেলাই পানী গিলাচ খাই যাওঁ சரி சாப்பிடுங்க இட்லி இருக்கு சாணி இங்க பாரு வாட்ட போட்டாமே வாட்ட போட்டாயே வாட்ட குடிக்க அவே இங்க பாரு இங்க பாரு கணேஷ் ஏய் லூசி பா இங்க வே கணேஷ் வா இதா உங்கள flowers ಈ ಸಾಕಿ ನೆರಚಿ பேர் குஞ்சு தெரியல 100 கிலோ வரைக்கும் வைக்கும் ஒரு வருஷம் 100 கிலோ வெட்டணும் கொழுந்துன்னா வெட்டிடுவோம் 2 வருஷத்துக்கு हाँ ये अल्बे अन्ना ही बढ़िया सब ब्रोक लोग ऐसे जी बहुत टैलेंटेड आशीष भाई ये बहुत दुनिया के कथा बातें हो जाना है ये इसका बहुत पास टैलेंट है दूसरों के साथ बात करने का कैसे बात करना से इसको पूरा फुल अच्छा से मालूम है फिर ही बहुत ভাল লাগে ইয়াক আৰু আই হোপ ইয়াক আৰু নেক্সট টাইম বহুত লগ পাম কাৰণ ইয়াৰ ফ্ৰেণ্ড হৈ গ'লোঁ এতিয়া জাষ্ট লগ পাই থাকিম